जिंदाबाद विद्यार्थी जिंदाबाद विद्यार्थी जिंदाबाद लुसिंग तेराम जिंदाबाद लुसिंग तेराम जिंदाबाद डॉक्टर दुलाराम আন্তৰিকভাৱে অনুৰোধ কৰিছোঁ আৰু লগতে মহিলা বাইদেউসকলক ক্ষমা কৰিব আমাৰ বোকাজাত একেবাৰে সন্মানীয় সূৰ্যৰম ভাৰতীয় রিঙ্কু দাস মনিরাম বরা দিয়ান বরা পিঙ্কু দাস বাবু সৈন্য বাসু বসু ব্যক্তি থেরাপি আৰু যিসকল আজি বিভিন্ন দলৰ পৰা ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টি দললৈ যোগদান কৰাৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টি হৈ বিঘা হৈ আপোনালোকক পুষ্প আদৰণি জনাইছো আৰু কাৰ্ডম জনাইছো Ilitung Karbelong Thomas Council Sian Dr. Tiloram Ronghang Kejalong si Kaiketa Cerap Setudunji la pen ilitung Kaiketa akhir Jumi Pidunji pu pendak ilitung Kichingwai Kichingsai boot level along kunon ilitung Mondol level along tamen ilitung Anso se Bharatiya Janata Party ke pang tangji along nang ilitung ke Cerap Setudun la pen Kaiketa akhir Jumi nang Pidun Merji apang nang ilitung nilihin ke nang ilitung pan suri akardom nang ilitung pan ang pidlo মোৰ বিশেষকৈ আজি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰি আৰু আমাক যিভাৱে এই দলত আঁকোৱালি লৈছে আৰু আমাক মৰম দিছে তাৰ বাবে মই ভাৰতীয় জনতা পাৰ্টি দলৰ সকলো বিষয়ববীয়া জিলা বিজেপিৰ লগতে সকলো আমাৰ নৌমাটি বিষয়ববীয়াসকলক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। মই আজি 27 বছৰটা ধৰি কংগ্ৰেছত দীৰ্ঘদিনীয়া কাম কৰি আহিলো আৰু এই দীৰ্ঘদিন কংগ্ৰেছত কাম কৰাৰ সময়ত বিভিন্ন পিঠা কেহা মিঠা সকলোবিলাক পালো আৰু আজিৰ এই সভাত যদিও মই কংগ্ৰেছ দলটো ত্যাগ কৰি আজি মই ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছো। মই বিশেষকৈ কংগ্ৰেছৰ বিষয়ে ইয়াত বিশেষ বক্তব্য ৰাখিব বিচৰা নাই, কিন্তু এটা কথা নকলে নহয় ক'বলগীয়া হ'ব এই কাৰণে যে কংগ্ৰেছ দল আগৰ যি কংগ্ৰেছ দলৰ নীতি আদৰ্শ আছিল আজি সেই নীতি আদৰ্শ কংগ্ৰেছ দলত নাই। এতিয়া কংগ্ৰেছ দলটো এনেকুৱা এটা হৈ গ'ল যে যিসকল প্ৰাক্তন মন্ত্ৰী বিধায়ক ইএম চিএম তেওঁলোকৰ ল'ৰা ছোৱালীসকলক পৈতৃক সম্পত্তি হিচাপে কংগ্ৰেছ দলটো গতাই থৈ যোৱা নিচিনা আমি অনুভৱ কৰিছো। এই অনুভৱ অকল মোৰ নহয়, মই এই মঞ্চত দেখা পাইছো বিগত সুদীৰ্ঘ দিন কংগ্ৰেছত কাম কৰা আমি একেলগে কৰিছিলো। আমাৰ চেঞ্চন ইন্দি ডাঙৰীয়া তেখেতেও এই কথাখিনি গম পাইছে। পাছ কৰা হ'ব, বাজেট পাছ কৰা হ'ব আগষ্ট মাহ জুলাই আগষ্ট মাহত আপোনালোকৰ যিমানখিনি পাবলগীয়া বিল গোটেইখিনি দিয়া হ'ব বুলি মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো। সকলোলৈ পুনৰবাৰ নমস্কাৰ। ভাৰত মাতা কি, ভাৰত মাতা কি। বিজেপি টিম কাৰ্বি আংলং কৰাৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকক পুনৰবাৰ কাৰ্ডমনৰ নমস্কাৰ জনাইছো। কাউন্সিল সিক্লেমজি দিল্লী দিসপোর টিফু লালং থম দামে তুম বিজেপি কপেন যিকোনো সমস্যাবিলাকৰ সমাধান কৰে। আপোনালোকে জানে কেন্দ্ৰ চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিজেপি চৰকাৰ দিসপুৰ বিধানসভা সমষ্টিত অন্তৰ্গত আজি ভোট সন্মিলনৰ কাৰ্যসূচীৰ লগত মিলাই আজি ব্লক কংগ্ৰেছৰ সভাপতি আমাৰ প্ৰশান্ত বৰা নেতৃত্বত 231 কংগ্ৰেছৰ দলৰ পৰা ত্যাগ কৰি আমাৰ বিজেপি দলৰ যোগদান কৰা হৈছে। ইয়াত গোটেই ব্লক কংগ্ৰেছ টিমটো আহি গ'ল আৰু মণ্ডল কংগ্ৰেছ এইবিলাক আহি 231 লিডাৰ্ছবিলাকহে আজি জইন কৰা হৈছে। গোটেইখিনি আজি জইন হৈছে, পিছত পাব্লিক জইন কৰা হ'ব।
গতিকে সেই দুটা কাৰ্যসূচীতে ইয়াত অংশগ্ৰহণ দেখা গৈছে স্যাৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলৰ পৰা যেনেধৰণে যোগদান কৰি আছে আৰু প্ৰত্যেক সময় আমি মিলাব পৰা নাই প্ৰত্যেক সমষ্টিও এতিয়া হাজাৰ হাজাৰ কংগ্ৰেছ আৰু APSS দলে ত্যাগ কৰি আমাৰ দলত যোগদান কৰিবৰ কাৰণে আলোচনা কৰি হৈ যাব বাজেট আপোনালোকে চিফ মিনিষ্টাৰে যিটো কৈছে আঁচনিবিলাকৰ চব গোটেইখিনি আঁচনিবিলাকৰ এতিয়া বাজেট কাৰণ আপোনালোকে জানিব লাগে 5 বছৰৰ মূৰত এবাৰ নিৰ্বাচন হয় সেই নিৰ্বাচনত আমাৰ যিমানখিনি চেলেৰি সেই চেলেৰিৰ ভোটছ অফ একাউণ্টহে তেওঁলোকৰ নিৰ্বাচনৰ আগে আগে সেইটো পাছ কৰে তাৰ বাকীবিলাকৰ এতিয়া নিৰ্বাচন শেষ হোৱাইছে প্ৰথম বাজেট সেশ্যন হ'ব জুলাই মাহত তাৰপিছত আমি গোটেইখিনি প্ৰথমতে মই আমাৰ কাৰ্বি আংলং লোকেল কাট চেনেল তাৰপিছত নিউজ ফাৰ্ষ্ট অসম টুডে সকলো সাংবাদিকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমি সুদীৰ্ঘ 26টা বছৰ কংগ্ৰেছত কাম কৰিছিলোঁ আৰু আজি আমাৰ খুব ক'ব বিচাৰোঁ যে এটা দুখো লাগিছে আৰু সঁচাকৈ আকৌ এখন বহুত ডাঙৰ সমাজ পাই মনত আনন্দিতও হৈছোঁ কাৰণ আমি কংগ্ৰেছ দল এৰি আহিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি দলে আমাক যিভাৱে আদৰণি জনাইছে আমি খুব আনন্দিত হৈছোঁ মই আজি আপোনালোকক বিশেষভাৱে বেলেগ কংগ্ৰেছ দলৰ বিষয়ে বিশেষ ক'ব নাযাওঁ যে আমি এই 26টা বছৰ কাম কৰি যিখিনি তিতা কেঁহা মিঠা পাইছোঁ আগৰ যিটো কংগ্ৰেছ দল আগৰ যি কংগ্ৰেছ দলৰ নীতি আদৰ্শ আছিল বৰ্তমান সময়ত কংগ্ৰেছ দলৰ তেনেকুৱা ধৰণৰ কোনো নীতি আদৰ্শ নাইকিয়া হ'ল ইয়াত প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক প্ৰাক্তন MLA MSc EM তেওঁলোকৰ যিসকল পুত্ৰ বা উত্তৰাধিকাৰী আছে সেইসকলৰে এটা মানে ক্লাবত পৰিণত হৈছে আৰু এই ক্লাবটো সেই প্ৰাক্তন বিধায়কসকলৰ EM সকলৰ সতি সন্ততিৰ কাৰণেই ইয়াত স্থান বাকী যিসকল নিষ্ঠাবান কংগ্ৰেছ কৰ্মী তেওঁলোকে দলটোৰ যি বিপৰ্যয় আৰু দলটো শুধৰণি কৰিবৰ কাৰণে যদি ইয়াত মাত মাতা হয় তেতিয়াহ'লে তেওঁলোকে আমাক দল বিৰোধী কাৰ্যকলাপ বা নেতৃত্বৰ ওপৰত তেওঁলোকে মাত মতা বুলি বিভিন্ন ধৰণৰ অভিযোগ আনি আমাক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিব বিচাৰে গতিকে এই নীতি আদৰ্শ যিহেতু বৰ্তমান সময়ত এই দলটোত নাই সেইকাৰণে আমি এই দলটো ত্যাগ কৰি আজি আমি বিজেপি দলত যোগদান কৰিছোঁ আৰু আমি ইয়াত যোগদান কৰিছোঁ এই কাৰণে যে আমি যেতিয়া CM ছাৰক লগ কৰিছিলোঁ ডক্টৰ তুলিৰাম ৰংহাং ছাৰক আৰু লগতে আমাৰ লোকেল MSc তথা কাৰ্যবাহী সদস্য ৰীতা সিঙি ডাঙৰীয়াক তেখেতলোকৰ পৰা আমি যিখিনি আশ্বাস পালোঁ আৰু তেওঁলোকে যিখিনি কথা কৈছে যে নতুন কাৰ্বি আংলং নিৰ্মাণৰ উদ্দেশ্যে আৰু তেওঁলোকৰ যিখিনি এজেণ্ডা যে আমি আগন্তুক সময়ত আমি কাৰ্বি আংলং জিলাখন কোন দিশলৈ লৈ যাব বিচাৰিছে সেই এজেণ্ডাখিনি যেতিয়া তেওঁ ক'লে আমি সঁচাকৈ বৰ আনন্দিত হৈছোঁ যদি সঁচাকৈ সেইখিনি বাস্তৱত পৰিণত কৰিব লগা হয় তেতিয়াহ'লে আমি নিশ্চয় এই দলটোত সহযোগ কৰিব লাগিব আৰু তেতিয়াহে তেওঁৰ সপোন পূৰণ হ'ব আৰু তেওঁৰ সপোন পূৰণ হ'লে আমাৰ কাৰ্বি আংলঙৰ যি নতুন নিৰ্মাণৰ কাৰণে তেওঁৰ যিখিনি পদক্ষেপ লৈছে সেইটো কিন্তু বহুত মানে আমি ওপৰলৈ গুচি যাম আমাৰ কাৰ্বি আংলং জিলাখন এনে পৰ্যায়লৈ মানে নিবলৈ তেখেতে প্ৰয়াস কৰিছে তেখেতৰ যিখিনি বক্তব্য সেইখিনিৰ পৰা আমি অনুমান কৰিব পাইছোঁ আৰু সেইকাৰণে যাতে তেওঁৰ সপোন পূৰণ হওক তেওঁৰ যিটো নতুন কাৰ্বি আংলং নিৰ্মাণৰ যিটো সপোন দেখিছে সেইখিনি তেওঁৰ পূৰণ কৰিবৰ কাৰণে আমি সহযোগ কৰিবৰ কাৰণে আমি এই দলত যোগদান কৰিছোঁ